কৃষ্ণ হৰি ৰাম কৃষ্ণ বৈকুণ্ঠত আছিলে ৰাম কলৰ পুলি চেনেহে নেকাতে পাত লক্ষীয়াই আহিছে দুখীয়াৰ ঘৰলৈ সোণৰে দুখনি হাত হে ৰাম ৰাম বৈকুণ্ঠত আছিলে ৰাম কলৰ পুলি চেনেহে নেকাতে পাত লক্ষীয়াই আহিছে দুখীয়াৰ ঘৰলৈ সোণৰে দুখনি হাত বাটৰে দুবৰি পেলালো ফালি লক্ষীয়াই আহিব বুলি লক্ষীয়াই আহিছে নৱলাত ৰৈছে চৰণ চুয়ানি মাদৰি হে ৰাম ৰাম বৈকুণ্ঠত আছিলে ৰাম কলৰ পুলি চেনেহে নেকাতে পাত লক্ষীয়াই আহিছে দুখীয়াৰ ঘৰলৈ সোণৰে দুখনি হাত বৈকুণ্ঠৰে পৰা লক্ষীয়াই আহিছে ফেঁচা বাহনে চৰি সকলো গোপিনী আইক আদৰিছে শুকুলা চুৱৰে বিচি হে ৰাম ৰাম বৈকুণ্ঠত আছিলে ৰাম কলৰ পুলি চেনেহে নেকাতে পাত লক্ষীয়াই আহিছে দুখীয়াৰ ঘৰলৈ সোণৰে দুখনি হাত মৰ্তলৈ আহিলা হে আই লখিমী দিবলৈ নাই যে একো মূৰৰ কেখেৰে চৰণ মচি দিম দেহাৰো পাৰি দিম হাকো হে ৰাম ৰাম বৈকুণ্ঠত আছিলে ৰাম কলৰ পুলি চেনেহে নেকাতে পাত
লক্ষীয়াই আহিছে দুখীয়াৰ ঘৰলৈ, সোণৰে দুখনি হাত। লক্ষীয়াই আহিছে দুখীয়াৰ ঘৰলৈ, সোণৰে দুখনি হাত। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। বৈকুণ্ঠতে থাকা তুমি নাৰায়ণৰ জায়া, নাৰায়ণৰ জায়া, মৰ্ত্যৰ লোকক আই তুমি কৰি যাবা দয়া। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। নমো নমো নাৰায়ণী জগত জননী, জগত জননী, অগতিৰ গতি তুমি আই মহালক্ষ্মী। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। পদ্মৰ আসনে আই অধিষ্ঠিত ভৈলা, অধিষ্ঠিত ভৈলা, নৰগণে পৃথিৱীত তোমাক পূজিলা। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। চঞ্চলা কমলা তুমি জগত গোসানী, জগত গোসানী, হৰিপ্ৰিয়া তুমি আই ত্ৰিলোক তাৰিণী। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। হে আই লক্ষ্মী দেৱী কমল নয়নী, কমল নয়নী, নিজ গুণে তুষ্ট হবা ভৈৰৱী ভৱানী। আহা আই লক্ষ্মী দেৱী জগত তাৰিণী, জগত তাৰিণী, অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণী। গুৰুবাৰে যিটো জনে লক্ষ্মী পূজা কৰে, অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে। গুৰুবাৰে যিটো জনে লক্ষ্মী পূজা কৰে, অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে। লক্ষীৰ মাহাত্ম্য কথা শুনে যিটো জনে, ধনে ধানে বাঢ়ে জানা কমলাৰ বৰে। গুৰুবাৰে যিটো জনে লক্ষ্মী পূজা কৰে, অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে। আহিন মাহৰ দিনা কোজাগৰি ৰাতি, লক্ষ্মী দেৱীক পূজে যিয়ে হুয়া শুদ্ধমতী। গুৰুবাৰে যিটো জনে লক্ষ্মী পূজা কৰে, অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে।
অতিথি বিমুখ যাৰ গৃহস্থে নকৰে সৰ্বদোষ মোচন কৰে লক্ষ্মী নাৰায়ণে গুৰুবাৰে যিটো জনে লক্ষ্মী পূজা কৰে অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে হেন জানি নিৰন্তৰে এৰিয়া নকাম লক্ষ্মী নাৰায়ণক স্মৰি বলা ৰাম ৰাম গুৰুবাৰে যিটো জনে লক্ষ্মী পূজা কৰে অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে অচলা চঞ্চলা হৈয়া থাকে তাৰ ঘৰে ও ৰাম জয় হৰি কৃষ্ণ হৰি ও ৰাম কৃষ্ণ